হেল্ল' মোৰ মৰমৰ ভাই ভনীসকল সকলোকে নমস্কাৰ চালাম জনাইছোঁ। আজি এটা তিতা ফুলৰ খাৰ বনাবলৈ প্ৰস্তুত কৰিছোঁ। প্ৰথমে তিতা ফুলখিনি আৰু দাইলখিনি ভালকৈ তিয়াই ধুই লৈছোঁ। ধুই লৈ অলপ দেৰি তিয়াই থৈ তিতা ফুলত যে লেতেৰা থাকে তাতে আপোনাৰ পিঁয়াজ, নহৰু, আদা কাটি লৈছোঁ। এখন কেৰাহীত তেল গৰম হ'ব দিছোঁ। অলপ তেল লৈছোঁ। তাত তেলটো গৰম হোৱাত তাত পিঁয়াজ, নহৰু, আদা, শুকান জলকীয়া দি অলপ ভাজি লৈছোঁ। অলপ তাৰ কেঁচামূৰীয়া ভাৱটো যাবলৈ দিছোঁ। অলপ ভাজি ভাজি অকণমান তাক ট্ৰান্সপাৰেণ্ট হ'বলৈ দিব লাগে। তাৰপাছত তাতে দাইলখিনি দি দিছোঁ। দাইলখিনিও অলপ ভাজি ল'ব। দাইলখিনি অলপ ভাজি ল'ব লাগে যাতে দাইলৰ পৰা পানীটো অকণমান শুকাই যায়। অকণমান শুকানমূৰীয়া হ'লে আপুনি তাত তিতা ফুলখিনি ঢালি দিব। তিতা ফুলখিনি ঢালি ভালকৈ লৰাই দিব। এই খাৰখন খাবলৈ কিন্তু অলপ তিতা দেই। মই আকৌ বৰ তিতা ভাল নাপাওঁ। ইয়াতে অলপ নিমখ দি দিছোঁ, সোৱাদ অনুসৰি নিমখ দিব আৰু তাতে গৰম পানী ঢালি দিব। গৰম পানী দিলে খাবলৈ ভাল হয় আৰু তৰকাৰীখনো সোনকালে হয়। গৰম পানী ঢালি দি অলপ লৰাব। মই তিতা খাই বৰ ভাল নাপাওঁ। মোৰ হাজবেণ্ডে খাই ভাল পায়, সেইকাৰণে তেখেতৰ কাৰণেই বনাই দিছোঁ এইখন। তেখেতে খাব আৰু যিহেতু তেখেত এজন চুগাৰ থকা মানুহ, তেখেতসকলৰ কাৰণে চুগাৰৰ কাৰণে ভাল বুলি কয় চবেই, সেইকাৰণে এখন বনাই দিছোঁ। তাতে অকণমান খোৱা চ'দা দিছোঁ, মিঠা চ'দা, যিটো খোৱা চ'দা। মই এনেই কলাখাৰ দি বনাওঁ, কিন্তু মোৰ ওচৰত আজি কলাখাৰ শেষ হৈ গ'ল, সেইটো কাৰণে অকণমান চ'দাকে দিছোঁ। দি পেলাই অলপমান ঢাকোন দিব, ঢাকোন দি অলপ সিজিব দিব। তাৰপিছত আকৌ অলপ লৰাব, লৰাই পেলাই ভালকৈ লৰাই পেলাই আকৌ ঢাকনা মাৰি অলপমান গেছটো কমাই সিজিবলৈ দিব। তাত অলপ দাইল দিলে তৰকাৰীখন অকণ ডাঠ হয়। ডাঠ হ'লে ভাল লাগে খাবলৈ, সেইটো কাৰণে। আৰু যিহেতু মই লৰাই খুব ভাল পাওঁ, মই সেইকাৰণে লৰায়ে থাকোঁ বস্তুবোৰ বনালে। এইদৰে লৰাই আপোনালোকে কিমানটো থিকনেছত ৰাখে, কিছুমানে ডাঠ খায়, কিছুমানে পাতলা খায়, সেইটো হিচাপত নিজৰ অনুযায়ী পানীটো দিব। তেনেকৈ কৰোঁতে অলমষ্ট হৈয়ে গৈছে তৰকাৰীখন, বেছি সময় নালাগে। আজি মোৰ ধনিয়া নাই, ধনিয়া থাকিলে ধনিয়া দিলে আৰু ভাল লাগিলে হয়। এতিয়া ঠাণ্ডা বতৰত আৰু ধনিয়াটো আমাৰ মেইন হৈ গৈছে ন, ভাতৰ বাহিৰে চবতেই ধনিয়া দিয়া যায়। সেইটো কাৰণে অলপমান লৰাই মেলি তৰকাৰীখন প্ৰায় হৈ গৈছে। নিমখ নিজৰ অনুযায়ী চাই ল'ব। তৰকাৰীখন হৈ যেতিয়া এখন প্লেট লগাই দিছোঁ, তাত আছে আপোনাৰ ভাত, মাছৰ পিটিকা, তিতা ফুলৰ খাৰ আৰু সৰু আলু ভাজি, লগতে এটা জলকীয়া দিছোঁ। কেনে পালে বাৰু চাবচোন, এবাৰ নিজেও ট্ৰাই কৰি চাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ।